নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল তীখৰ গুটিলৈ। আশা কৰোঁ আপোনালোক সকলোৰে বহুত 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 বেছি ভাল। যিহেতু মই বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু আজি 14 নৱেম্বৰ, তো গাঁৱতে শিশু দিৱস উদযাপন কৰিছে, তো তালৈকে যাম। আৰু তাতে মোৰ ভাগিনজনী মানে নাটক সৰু সৰু মানে একদম কণ কণ মাইনাহঁতৰ নাটক পৰিৱেশন আছে। তাতে মোৰ ভাগিনজনীও নাটক কৰিব, তো যাম তালৈ, কেনেকুৱা হয় চাম, আপোনালোকক দেখুৱাম। আৰু পূৰা নাটক ধামাকা হ'ব বুলি মই ভাবোঁ। তো ব'লক কেনেকুৱা হয় দেখুৱাম। আৰু আজি ভিডিঅ'টো হয়তো দীঘল হ'ব পাৰে, কাৰণ নাটকখন গোটেইখন দেখুৱাম আপোনালোকক। তো ব'লক দেৰি নকৰোঁ, চাওঁগৈ ন, নে কি কয়? আৰু মোৰ চেনেলটো যোনে যোনে লাইক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো ব'লক।
কি জানো এই গাছে পানি না ডাঙর বলা ওরা গিয়েছে চিনি বলা
পইচা বহি থাকাগে নম্বৰ 2 কিমান পইচা 50 পইচা বহি থাকাগে নম্বৰ 3 কিমান পইচা 0 বহি থাকাগে নম্বৰ 4 খেলিছে নি একদম হেৰি হৈ গৈছে মাৰিলো
কুঁহিয়াৰ ওপৰত ফোনটো দি থৈ যা হা কি অঁ এই তোমাৰ চাৰ্জিং
মই কৈছিলোঁ যে পুৰা মোৰ ভিডিঅ' আজি দীঘল হ'ব তো পুৰা আধা ঘণ্টা ওপৰত হৈ গৈছে ভিডিঅ' তো কণ মাইনাহঁতৰ ভিডিঅ' চাই আপোনালোকে নাটক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই সদায় এনেকুৱা ভিডিঅ' আনিবলৈ চাই থাকিম আপোনালোকলৈ আৰু নেক্সট মই আকৌ ভাবিছোঁ প্ৰেংক কৰিম যদি আপোনালোকে ভাল পাই চাই তো যদি ভাল পায় কমেণ্ট কৰি জনাব তো আজিলৈ বাই বাই